হেল্ল' গাইজ, গুড মৰ্ণিং গাইজ। ৰাতিপুৱাতে উঠি বিচনাখন তুলি ল'লোঁ। মানে এইকেইদিন লং ভিডিঅ' দিয়া হোৱাই নাই, শ্বৰ্ট ভিডিঅ' দি আছিলোঁ। ভিউজবোৰো বাৰু ভালেই আহি আছে। চ' ভাবিলোঁ আজি যিহেতু স্কুল বন্ধই, গতিকে আজি এটা লং ভিডিঅ'কে বনাওঁ। আৰু বিচনাখন সামৰি কৰি গ'লোঁ মুখ ধুবলৈ। আৰু মুখ ধুই আহি ইফালে বৈ চাহ খাব মাতিছিল। সাদৰে পিছে গাটো বেয়া, আৰু ময়ো অলপ পানী খাই ব্যায়াম কৰি ল'লোঁ। মানে স্কুল যেতিয়া খোলা হৈ থাকে, ৰাতিপুৱা শুই উঠি কৰি মানে ইমান এটা টাইম নহয়গৈ। চ' আজি যিহেতু বন্ধ আছিল, গতিকে ভাবিলোঁ অলপমান ভালকৈ ব্যায়াম কৰি লওঁ। আৰু ব্যায়াম কৰি লৈ পেলাই অলপ কামত লাগিলোঁ। সেইখিনি পিছে ৰেকৰ্ডিং কৰিবহে নহ'ল। তাৰপিছত ওলালোঁ এতিয়া ভোট দিবলৈ। মানে ভোটটো কি হয় আৰু প্ৰত্যেক বছৰতো দিয়ে আহিছোঁ, কাম কৰিম এইবিলাকতো চব আৰু বাহানাহে। তাৰপিছত গৈ পালোঁ স্কুলত মাহঁতো গ'ল, চবেই মিলি ভোট দিলোঁ আৰু ভোট দি আহিলোঁ। বহুত বছৰে দি আহি আছোঁ, বাট আজিলৈকে পৰিৱৰ্তন দেখা পোৱা নাই। জুবিন দাই ঠিকেই কৈছিল, পৰিৱৰ্তন শব্দটো শুনিবহে ভাল। পিছে গাড়ীখনো ধুবলৈ বহুত লেতেৰা হৈ আছে, আৰু লেতেৰা হৈছে মানে মোবাইলটো পৰি গৈছিল, মোবাইলটো চাফা কৰি ল'লোঁ। এতিয়া পিছফালে আহি মটৰৰ পাইপডাল আনি ল'লোঁ, আৰু আনি মোবাইলটো এক জেগাত থৈ, যিহেতু মানে মোবাইল ধৰা মানুহ নাই, গতিকে মোবাইলটো এজেগাত থৈ ল'লোঁ। থৈ লৈ গাড়ীখন প্ৰথমতে টিং এটা আনি ল'লোঁ, টিং, চেম্পু পেকেট চব আনি তাৰপিছত আৰু এতিয়া ধুই যাওঁ আৰু। আজিৰ দিনটো আৰু এনেকৈয়ে পাৰ হ'ল আৰু ভোট দি কাম বন কৰি ঘৰতে। বাকী ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰি দিব, আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অন কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।